আচ্ছা ভাই কি ইমানকে ভাবি লিখি আছো বে কিনো কম আৰু একটা হিজিৰা পালো ভিডিঅ এটিকে ৰস কৰিম বুলি ভাবিছিলো মানে ও আচ্ছা যি কি নহওক ভাই মই চাইৰি একটা দৰকাৰ হৈছিলে মানে তই কৈ দিব পাৰিব নেকি শায়রি শুন শায়রি লিখিলে এইটো চাইৰি নহয় না এই চাইৰি মানে এইটো যে এইটো শায়রিটো নেকি মই আকৌ বেলেগ বুলি ভাবি আছিলো এতিয়া লিখ चांद चांदनी से मिलती है सितारों से नहीं चांद चांदनी से मिलती है सितारों से नहीं प्यार एक ही से होता है हजारों से नहीं বে বঢ়িয়া দেখোন বে ক'ৰ পৰা শিকিলি মই এনে মেট্ৰিক ফেল নেকি মই এনে জানো যি কি নহওক তই কিয় ওপৰত ৰস কৰিবি টিকটকৰ ওপৰত টিকটক মোৰ জীৱন কেলা কুকুৰ তই এইটো ৰস কৰিবি মোৰ কলিজা কালি ঐ বুৰ্বকটো হ'ব দে তোৰ ৰস কৰা নাই নহয় বেছি বাৰ কি নকৰিবি আৰু তই হিজিৰা নিচিনা ডান্স নকৰ আমি অকল হিজিৰা বিচাৰো নাই 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 টিকটকৰ ওপৰত নহয় কৰিলে বেলেগ এটাৰ ওপৰত কৰা ৰস্তিং কৰিছো ঐ বাচ্চা তই তোৰ বাহানা বহুত শুনিলো দেই মই ইমান খগা লাভ নাই নহয় কিমান খগা কৈছ তোৰ ৰস কৰা নাই বুলি কৈছো নহয় খুচি দিম এই কলম নাই 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 তই ৰস্তিং এৰিব লাগিব জান দিব পাৰো কিন্তু ৰস্তিং এৰিব নোৱাৰো নাই তই ৰস্তিং এৰিলে মইতো এৰিছো থাক আৰু মই যাওঁগে যাগে হ'ব দে এনে কৈছো আৰু